আন এটি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি গাড়ীত নহয়, আজি লৈ আহিছোঁ মই পেচেণ্টি বাইক, আৰু বাইকখন লৈ অকণমান ওলাই আহিছোঁ। ক'ত যাম চাওকচোন আপোনালোকে, ভিডিঅ'টো চাই থাকিব সম্পূৰ্ণকৈ। ক'ত যাওঁ, কি কৰোঁ, সকলোবোৰ দেখুৱাই আছোঁ। আৰু যদি ভাল লাগে তেনেহ'লে জানাই নহয়, ছাবস্ক্ৰাইব কৰা, কমেণ্ট কৰা, লাইক কৰা, এইখিনি গতিকে কৰি ল'ব। কি কৰোঁ সকলোবোৰ আপোনালোকক দেখুৱাই আছোঁ। আহক আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আহি পালোঁ মোৰ ফাইনেলি মই আহি পালোঁ মোৰ যি লোকেশ্যন, আৰু এয়া গুৱাহাটীৰ ৰূপৱে। আৰু ইয়াত থকা যিহেতু দেৱালী আহি আছে, দেৱালী ডেক'ৰেশ্যনৰ কাৰণে মোক মাতিছে। কি কৰিব লাগে, কি কৰিব নালাগে সেইখিনি চাই লওঁ, দেখুৱাই আছোঁ আপোনালোকক, চাই থাকক। গুৱাহাটী যি ৰ'পৱে আছিলে তাৰ পৰা ওলাই আহিছোঁ। ইয়াৰে কথাখিনি পাতি ল'লোঁ, তেওঁলোকৰ দেৱালীৰ কাৰণে লাইটখিনি লগাব লাগে বুলি কৈছে। আৰু চাই লওঁ তেখেতসকলক মোৰ নিজৰ যিটো কোটেশ্যন হয়, কোটেশ্যনটো মই দিছোঁ অলৰেডি। তেওঁলোকে জনাব, আৰু যদি হয় তেনেহ'লে নিশ্চয়কৈ দেখিবলৈ পাব ইয়াৰ ৰ'পৱে। ভাবিছিলোঁ ৰ'পৱেত উঠিম, কিন্তু এতিয়া সন্ধিয়া হৈ গ'ল। সন্ধিয়া হৈ যোৱাৰ কাৰণে ৰ'পৱে বন্ধ কৰি দিছে। আৰু যদি মোৰ ইয়াৰ কামটো হৈ যায় তেনেহ'লে কামটো কৰাৰ মাজতে আপোনালোকক দেখুৱাম, ৰ'পৱেত উঠি পিনে গোটেই ব্ৰহ্মপুত্ৰ ইপাৰ সিপাৰ দেখুৱাম। গতিকে ভিডিঅ'টো চাই থাকিব। এতিয়া মই গৈ দেখোঁ ঘৰলৈকে। ৰ'ব ঘৰলৈ যোৱাৰ আগতে খাই লৈ একাপ গৰম গৰম চাহ। মহানগৰী GMC পাহাৰৰ ওপৰৰ পৰা আপোনালোকে দেখিবলৈ পাইছে। বন্ধুসকলক দেখাই দিছোঁ যে চাওক, দেৱালীৰ প্ৰাকখনত আমাৰ গুৱাহাটী মহানগৰীখন দেখিবলৈ কিমান সুন্দৰ হৈছে, দেখিছেনে? এইটো আয়কৰ ভৱন, এয়া চেণ্ট্ৰেল মল, গোটেইখিনি এফালৰ পৰা দেখিবলৈ পায়। এয়া GS ৰোড, পোৱা প্লেন্স মাৰ্কেট, গোটেইখিনি একদম পাহাৰৰ ওপৰ চোপৰ চাওক কি সুন্দৰ। মই জুম কৰি দেখাই দিছোঁ আপোনালোকক। আয়কৰ ভৱন, কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন। গুৱাহাটী মহানগৰীখন ৰাতিৰ পৰিৱেশটো কেনেকুৱা লাগিছে আপোনালোকৰ।